Welcome to my blog channel. ৰেচিপিটো কালি কাম কৰি বেয়া হৈ গ'ল বোলেও এটা আমাৰ নতুন গাৰ্ডেন একদম এই সাইডৰ পৰা এইটো আপোনাৰ ডিক্ৰেং ৰাস্তাত আহা বনাই আছে আপোনাৰ গেট এটা ডিক্ৰেং হৈ আহিলে এইটো গেট নতুন নাৰ্সাৰী এটা বাহৰ ডিজাইন দিব বিচাৰিছে গোটেইকেইটা কালাৰ মাৰিছে যিহেতু দ্ৰৌপদী মুৰ্মু আহিব মানে 33 লাইনো আহি গ'ল ফিচাৰি চাফা হৈ গ'ল একদম এতিয়া এইটো চাইডে হল ৰুম দেখা হৈছে বহুত ডাঙৰ ইয়াৰ ভিতৰতে সোমাম চিট কেপাচিটি আপোনাৰ 3000 ওচৰি আছে আপোনালোকক ভিতৰত সোমাই দেখাম ভিতৰৰ ভিজুৱেলছকেইটা কেনেকুৱা লাগে বাৰু এইয়া তো আপোনাৰ কালাৰৰ কাম চলি আছে পেইণ্ট কৰি আছে তেজপুৰৰ পৰা নতুন বহোৱা হৈছে এই সাইডে আপোনাৰ আইবি আমাৰ আইবিটো এটা আমাৰ মেইন গেট এটা আপোনাৰ হেৰি কৰি লিখা হৈছে ঘা আপোনাৰ গছটো লগাই কেনে ফুলৰ গছটো লগাই কেনে লিখা হৈছে এইটো সাইডে পুৰা কাম চলি আছে বেছি দিন নাই আৰু আপোনাৰ 14 তাৰিখ 15 তাৰিখৰ পৰা ফেষ্টিভেল পুৰা কাম চলি আছে এতিয়াও সো গাইস এইটো আপোনাৰ হল ৰুমৰ ফ্ৰন্ট সাইডটো সোমোৱা গেটটো এইটো সাইড দামত সাইড পুৰা আপোনাৰ ৱাৰিং কাম হৈছে ইয়াত গাড়ী ভিতৰত সোমাবৰ ব্যৱস্থা কৰিছে সেইটো সাইডৰ পৰা খাই গৌতম আজাও পৰিবি ধুনু পিছল আছে ঐ ডিউটি যা মানে ডিউটি যাবলৈ ক'ত সোমাই আছো হা 9 বাজিৰ পৰা আমাৰ সো গাইস দেখিব পাৰিছে আপোনাৰ 3000 ওচৰা-ওচৰি কেপাচিটি এইটো আপোনাৰ মেইন ষ্টেজ প্ৰগ্ৰামটো এইটো আপোনাৰ ওপৰত বহা হ'ব VIP গাইস লাইটিঙত পুৰা ব্যৱস্থা কৰা হৈছে তাৰপিছত লাইটিংটো বাদে দে আপোনাৰ বক্স চক্স ক'ব নালাগে আৰু গোটেই চাউণ্ড সেট আনি লগাইছে বহুত ডাঙৰ ওপৰত দেখিব পাইছে পুৰা লাইট সো গাইস মই আপোনাৰ 2 নম্বৰ সিটত জিৰাই আছো ফাৰ্ষ্ট লাইনৰ পৰা সেকেন্ড লাইনত বেক সাইডে দেখিব পাৰে কিমান মানুহ স্পেচ বহিব পাৰিব একদম ওপৰলৈকে আপোনাৰ VIP পাছ ৰেডি কৰা হৈছে এটা আপোনাৰ সব মেইন প্ৰগ্ৰামৰ ষ্টেজটো যিহেতু দ্ৰৌপদী মুৰ্মু আহিলে ইয়াতে ভাষণটো দিব এইয়া চাব পাৰে আপোনালোকে তাৰমানে JBLৰ বক্স নেকি ডাঙৰ বক্স লগাইছে এতিয়া বলক ষ্টেজত উঠি চাওক কেনেকুৱা ষ্টেজৰ ভিউ পুৰা তলত হেৰি দিছে টায়াৰ প্লাইবোৰ্ড ইমান ডাঙৰ পৰ্দা কিহৰ কাৰণে ৰখা হৈছে একো গম নাপাওঁ এইটো ষ্টেজৰ পৰা ভিউটো চাওক আপোনাৰ এইফালে কাম চলি আছে চিট বনোৱাৰ আকৌ চিটৰ কেপাচিটি কৰিব নিচিনা লাগিছে এক্সিট দুৱাৰ বহুত এক্সিট দুৱাৰ আছে এইটো হ'ল ষ্টেজ আমাৰ মেইন ষ্টেজ এতিয়া আপোনালোকক দেখাই আছো VIP ওপৰত বহা চকীটোৰ পৰা
গাইজ যিহেতু এইটো কাৰ্বি আংলং হয়, কাৰ্বি আংলঙৰ কাৰণে আপোনালোকে দেখিব পাইছে আপোনাৰ এই চৰাইৰ যিটো চিম্বলটো দিয়া হৈছে চিটকেইটাত, কাৰ্বি আংলঙৰ কাৰ্বি মানুহকেইটাৰ এইটো আপোনাৰ চিম্বল এটা হয়, চিম্বলটো পূৰা দিয়া হৈছে ইয়াত। এতিয়া আপোনালোকক গৈ আছোঁ মেইন VIP চিটৰ ওপৰত, বৰক গৈ কিনে চাওক কেনেকুৱা। এইটো চাই লওক একদম মিডল পইণ্ট, মিডল পইণ্টৰ পৰা এইটো এই মেইন ষ্টেজ, এইটো আপোনাৰ এক্সিট ডোৰ। বহুত দিন হ'ল ব্লগ ভিডিঅ' বনোৱা নাই, আপোনাৰ বহুত বিজি আছোঁ। ফেষ্টিভেলটো যিহেতু আহি কেনে পাই গৈছোঁ ওচৰত 50 বছৰৰ কাৰণে, এতিয়া মানে পূৰা কামত লগাই আছে ইফালে ইফালে। আজিৰ দিনটো ফ্ৰী আছে, আজিৰ দিনটো পূৰা ভিডিঅ' এটা বনাব আহি গ'ল চাইড আপোনাৰ পূৰা ষ্টেজ মেইন ষ্টেজটো। গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ' দিবলৈ কাৰণে ট্ৰাই কৰিম বাৰু। বাই বাই।